बाक्सानि मुसलपुराव सुबुं लांखारग्रा उन्दै हाबा आरो सांग्रांथि हानजा सुनाय दिहुनदों। ड्राग्सनि हेंथायैबो सांग्रांथि हानजा सुनाय दिहुनो मुसलपुराव। जिल्ला समाज अनसाय बिफाननि बानजायाव दिहुननाय जायो सांग्रांथि हानजा सुरनाय। जिल्लानि गोबां थावनिनिफ्राय फैनाय अंगनबादि मिरुनि मावथिफ्रा बाहागो लायो बे सांग्रांथि हानजा सुरनायाव। मुसलपुर नोगोर आफादनि मासिगिरि रिन्दाव बसुमतारिया बेखेवनानै होयो बे सांग्रांथि हानजाखौ। खमैबो 100निबो गोबां आइजोफोरा बाहागो लानानै स्लगान होयो। आइजो फालांगि बन्द खालाम, उन्दै हाबा बन्द खालाम, ड्राग्स फालांगि बन्द खालाम बायदि स्लगान होना रायजोफोरनो सांग्रांथि होनो नाजायो। आरो मख'जाथावनादि हादोरसायाव बांनाय सुबुं लांखारनाय बन्द खालामनो थाखाय जिल्लानि गोबां थावनियाव समाज अनसाय बिफाना सांग्रांथि हानजा सुरनाय बेबायदिनो हाबाफारि दिहुनदों। आरो बेबायदिनो सांग्रांथि हानजा सुरनाय दिहुननानै रायजोफोरनो सांग्रांथि होनो नाजायो। বিশেষ এটা কাৰ্যসূচী লোৱা হৈছে। এটা হ'ল নাচামুক্ত ভাৰত অভিযানৰ ওপৰত এটা ড্ৰাগছ ফ্ৰী ইণ্ডিয়াৰ এটা ৰেলী, যোনটো 17 জুনৰ পৰা 26 জুনলৈ এটা সাপ্তাহিক কাৰ্যসূচী আছে। সেইটোৰ ওপৰতে আজি এটা ৰেলী হৈছে। আৰু লগতে আমাৰ ৰিচেণ্টলি এটা কেছ হৈছে, আমাৰ অসমৰ পৰা 115জন মানৱ সৰবৰাহ উদ্ধাৰ কৰি আনিছে বিহাৰৰ পৰা। সেইকাৰণে আমাক অসম চৰকাৰে এটা নিৰ্দেশ দিছে কি মানৱ সৰবৰাহ, চাইল্ড মেৰিজ বা চাইল্ড ট্ৰেফিকিং বা বাল্য বিবাহ তাৰে ওপৰতে আমাক বিভিন্ন ধৰণৰ এৱাৰনেছ জেনেৰেশ্যন কৰিব দিছে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত, সকলো ডিষ্ট্ৰিক্টতে। সেই মৰমে আজি আমি চাইল্ড মেৰিজ, চাইল্ড ট্ৰেফিকিং, বাল্য বিবাহ, মানৱ সৰবৰাহ সেইবোৰৰ ওপৰতো এটা ৰেলী কৰা হৈছে, যাতে আমাৰ এই অঞ্চলৰ মানুহবোৰ সজাগ হয় আৰু সেনেকুৱা যাতে বলি নহয়। ক'ত কাৰ্যসূচী লোৱা হৈছে? আমাৰ বাক্সা জিলাৰ বিভিন্ন স্কুল কলেজ সবতো সেইটো চলি আছে কাৰ্যসূচী। আৰু লগতে আমিও ডিষ্ট্ৰিক্ট হিচাপে বিভিন্ন ঠাইত কৰিছোঁ, স্কুলত কৰিছোঁ, কলেজত কৰিছোঁ, ক'ৰবাত মাৰ্কেট এৰিয়াত কৰিছোঁ। সেনেকৈ যোৱাকালিও এটা আমাৰ ষ্ট্ৰীট প্লে আছিলে, এই চালবাৰী চাব ডিভিজনৰ আণ্ডাৰত চালবাৰী কলেজত উদ্বোধন হৈছে আৰু আমাৰ চালবাৰী টাউনত হৈছে, স্কুলত হৈছে। আজিৰ কাৰ্যসূচীটো আমাৰ মুছলপুৰ এই টাউন এৰিয়াতে হৈছে। এই টাউনত আমি এটা মেছেজ দিব বিচাৰিছোঁ যে বাল্য বিবাহ বা মানৱ সৰবৰাহ সেইবোৰৰ পৰা যাতে বাচি থাকিব পাৰে, যাতে সেইবোৰ বলি নহয়।